সেই সপোনটো থাকে যেহেতু আপুনিও বৰ্তমান নেপাত আছে আপুনিও জানে কেনেকুৱা এটা আবেগ জড়িত হৈ থাকে এক্সাম প্ৰিপেৰেশ্যন কৰোঁতে এয়া মোৰ লগত আছে অবিনাশ শইকীয়া। নমস্কাৰ গতিকে প্ৰথমে মই অবিনাশ শইকীয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল বাবলু অসমীয়ালৈ আপোনালোকক স্বাগতম। আজি এটা মই বেলেগ ভিডিঅ' বনাব ওলাইছোঁ। আজি মোৰ লগত এজন ভাইটিয়ে মোৰ বন্ধু আছে যাৰ নাম অবিনাশ শইকীয়া। অবিনাশ শইকীয়াই এইবাৰ আছাম পুলিচ এছআইত নিযুক্তি পাইছে আৰু তেওঁ বৰ্তমান নেপাত বেছিক ট্ৰেইনিং ল'বৰ কাৰণে আজি 3 দিনমান হ'ল তেওঁ আহি পাইছে আৰু তেওঁ বৰ্তমান মোৰ লগতে আছে। এই ভিডিঅ'টোৰ দ্বাৰা যাতে আপোনালোকে কিবা এটা যিটো অসমত এইবাৰ বহুত চাকৰি ওলাইছে আৰু চাকৰিৰ বহুত কম্পিটিশ্যনটো বিৰাটেই টাফ হৈ গৈছে, যাতে তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যাতে আপোনালোকে কিবা এটা শিকিব পাৰে সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। তেওঁ বহু কষ্টৰ মাজেদি তেওঁ আনকো শিকাইছে আৰু নিজেও ছাকচেছ পাবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে মই তেওঁক আজি নিমন্ত্ৰণ কৰি আনিছোঁ। গতিকে বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু তেওঁকো আমি আমন্ত্ৰণ জনাওঁ। এয়া মোৰ লগত আছে অবিনাশ শইকীয়া। নমস্কাৰ। গতিকে প্ৰথমে মই অবিনাশ শইকীয়াৰ আপোনাৰ ইন্ট্ৰডাকশ্যনটো আপোনালোকক দিবৰ কাৰণে মই আহ্বান জনাম। গতিকে তুমি ইন্ট্ৰডাকশ্যন প্ৰথমতে দিয়া। ইতিমধ্যে বাবুদাই কৈছে মোৰ নামটো অবিনাশ শইকীয়া হয়। মোৰ ঘৰ শিৱসাগৰৰ খনিকৰ গাঁও, শিমলুগুৰি বুলি ক'লেও হ'ব, শিমলুগুৰি বুলি ক'লে বেছি ভালকৈ আপোনালোকে চিনি পাব। মই গ্ৰেজুৱেশ্যন কৰিছোঁ গড়গাঁও কলেজৰ পৰা। মোৰ মেজৰ আছিল ইংলিছত। তাৰপিছত মই মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত। আৰু তাৰপিছতে মই এইটো এতিয়া আপোনালোকে যিহেতু গম পাইছে মই তাৰপিছতে অসম আৰক্ষী উপ পৰিদৰ্শক এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু সৌভাগ্যবশতঃ মই চিলেক্টো হৈছোঁ আৰু বৰ্তমান মই আছোঁ নেপাত। আৰু মই আছোঁ বৰ্তমান বাবলুদাহঁতৰ লগত একেটা মেচতে আমি আছোঁ, নিৰ্মোহন মেচত আমি এতিয়া বৰ্তমান লগতে আছোঁ। চ' আজি বাবলুদাই মাতি আনিলে যে এনেকৈ ভিডিঅ' এটা বনাওঁ যাতে আহি থকা ল'ৰাখিনিয়ে যাতে এক্সাম প্ৰিপেৰেশ্যনৰ কাৰণে অলপ উৎসাহ পায়। চ' ভাবিলোঁ এনেকৈ এটা যদি বেলেগ কাৰোবাৰ যদি সহায় হয় বা কিবা এটা উৎসাহ পায় আহি থকা যুৱ প্ৰজন্মখিনিয়ে, তেন্তে মই ভাবিলোঁ ভিডিঅ' এটা বনোৱাটো ভাল হ'ব, যিহেতু তেওঁ যথেষ্ট এটা ভাল চিন্তাধাৰা লৈ ভিডিঅ'টো বনাওঁ বুলি ভাবিলে। চ' ময়ো তেওঁক সন্মতিটো জনাই দিলোঁ আৰু আজি ভিডিঅ'টো বনোৱা। গতিকে অবিনাশ, পোনপ্ৰথমে তুমি নেপাত আহি কিনে কেনেকুৱা অনুভৱ সেইটো আমাক ৰাইজক জনোৱাৰ লগতে মোকো জনোৱা। নেপা বুলি ক'লে যেতিয়া পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰা হয় এটা আবেগ থাকে, সপোন থাকে, আশা থাকে যে নেপা যাম, নেপাত গৈ পিনি শিকিম অসমৰ পুলিচৰ যি নীতি নিয়ম থাকে। যিহেতু আমি এজন চিভিলিয়ান হিচাপে থকা হয়, তো সেইটো লাইফ আৰু এইটো লাইফ যথেষ্ট বেলেগ হৈ যায়। চ' প্ৰথমতে এটা সপোন আছিল যে নেপা আহিম, শুওঁতে খাওঁতে পঢ়োঁতে লিখোঁতে সকলোতে সেই সপোনটো থাকে। যিহেতু আপুনিও বৰ্তমান নেপাত আছে আপুনিও জানে কেনেকুৱা এটা আবেগ জড়িত হৈ থাকে এক্সাম প্ৰিপেৰেশ্যন কৰোঁতে। চ' মোৰো এটা সপোন আছিল যে নেপা যাম। যেতিয়া কাৰোবাৰ লগত কথা পতা হয় সেইটোৱে কোৱা হয় যে নেপা যাম। এনেকুৱা এটা হয়, এনেকুৱা এটা আবেগ জড়িত হৈ থাকে য'ত নেকি খাবলৈ শুবলৈ পাহৰি যোৱা হয় যাতে নেপা যাম। চাকৰিটোতকৈ বেছি এনেকুৱা নেপা যোৱা আবেগটো বহুত বেছি থাকে। ইয়াত সপোনতো নেপা দেখা যায়। যেতিয়া ভিডিঅ'সমূহ চোৱা হয়, আগতে মই বেলেগ যোনবোৰ এনেকৈ আগৰ দাদাবোৰে ভিডিঅ' দিয়ে তেওঁলোকৰ ভিডিঅ'বোৰ চাওঁ, তেওঁলোকৰ ভিডিঅ'বোৰ চোৱাৰ পিছত যথেষ্ট উৎসাহ পোৱা হয় যে এনেকুৱা হয় নেপাত। যদিও নেপাৰ যোনটো চিটুৱেশ্যন ভিডিঅ'ত দেখা যায় আৰু ৰিয়েল চিটুৱেশ্যনটো অলপ বেলেগ হয়। ইয়াত অলপ কষ্ট হয়, কষ্টৰ লগতে আনন্দও হয়, বহুত কথা শিকিব পোৱা যায়, ডিচিপ্লিন শিকিব পোৱা যায়। তো নেপাত আহি পিনি সঁচা কথা ক'বলৈ গ'লে এই 7 দিন হৈছে, বেছি দিন হোৱা নাই। যথেষ্ট ভাল লাগিছে। এই 7 দিনতে যথেষ্ট নতুন কথা শিকিব পাৰিছোঁ। চ' ক'বলৈ গ'লে ঠিকেই আছে, নেপা ভালেই লাগি আছে। আশা কৰোঁ আৰু আহি থকা দিনবোৰ ভালকৈ যাব। আশা কৰোঁ যাতে বহুত কথা শিকিব পাৰোঁ ট্ৰেইনিংটোৰ পৰা। চ' এয়াই আৰু ভাল লাগিছে নেপা। গতিকে তোমাক পোনপ্ৰথমে মই নেপাললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু বৰ্তমান তুমি আমাৰ লগতে আছা, আমি একেলগে থাকিব লাগিব। গতিকে আমাৰ দৰ্শকক কোৱা তোমাৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা আছিল, কিমান কষ্ট হৈছিল তোমাৰ প্ৰিপেৰেশ্যনটো কৰাত আৰু কিমান দীঘলীয়া আছিল প্ৰিপেৰেশ্যনটো? তো প্ৰিপেৰেশ্যন বুলি কওঁতে সঁচা কথা ক'বলৈ গ'লে মোৰ এনেকুৱাও নাছিল যে বহুত দীঘলীয়া প্ৰিপেৰেশ্যন নহয়। মই 2021 জুলাই মাহৰ পৰা মই এক্সাম প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। চ' তেতিয়াৰ পৰা ষ্টাৰ্ট কৰাৰ পিছত মই তাৰ মাজে যিহেতু এক্সামখিনি দি গৈছোঁ, মই এছআইৰ বাবে প্ৰিপেৰেশ্যন কৰা নাছিলোঁ। তো যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে এক্সাম প্ৰিপেৰেশ্যন কৰিছিলোঁ। তো মই এটা কোচিং জইন কৰিছিলোঁ গুৱাহাটীত। তো গুৱাহাটীত কোচিং জইন কৰিছিলোঁ মই অক্টোবৰ মাহত। তো তেতিয়া মই ষ্টেট গভৰ্ণমেণ্টৰ জব এটা নৰ্মেল ষ্টেট গভৰ্ণমেণ্টৰ জবসমূহৰ বাবে এক্সাম প্ৰিপেৰেশ্যন কৰিবলৈ জইন কৰিছিলোঁ তাত। তো তাত গৈ পিনি অলপ কম্পিটিশ্যনৰ যোনটো ভাইব আছে গম পালোঁ যে কেনেকুৱা কম্পিটিশ্যন হয়। তাত এনেকুৱাকৈ এতিয়া জব এটা পাছ কৰিবৰ বাবে এইটো নহয় যে মই অকল আছাম জিকে পঢ়িলোঁ বা আছাম হিষ্ট্ৰী পঢ়িলোঁ, চ' মোৰ তাৰ পৰা এক্সাম ক্লিয়াৰ হ'ব, সেইটো একদম পচিবলেই নহয়। তো মোৰ কথা এইটো আছিল যে মই জিকে পুৰা ভালকৈ ক্লিয়াৰ কৰিম, তাৰপিছত মই মেথছটো নপঢ়োঁ যিহেতু মই মেথছ নোৱাৰোঁ। তো কিন্তু সেইটো নাছিলে, মেথছ একদম মাছ বিলি হৈ যায় লাগে এক্সাম ক্লিয়াৰ কৰিবৰ বাবে। চ' এনেকুৱা নিজক চেলেঞ্জ কৰা হৈছিলে। নিজৰ যোনখিনি ভুল আছিলে প্ৰত্যেকটো সময় নিজক চেল্ফ এনালাইজ কৰিছিলোঁ যে মোৰ কি ভুল হৈ আছে, মই কি ভুল কৰি আছিলোঁ, মই সেইখিনি যাতে উলিয়াব পাৰোঁ, ভুলখিনি যাতে শুধৰাব পাৰোঁ। যোনটো মোৰ ষ্ট্ৰং পইণ্ট আছিল মই সেইটোৰ ওপৰত গুৰুত্ব যথেষ্ট দি আছিলোঁ যে মই এইটো যাতে মোৰ এনেকুৱা নহয় যে মোৰ উইক পইণ্টটো ঠিক কৰিব যাওঁতে মোৰ ষ্ট্ৰং পইণ্টটো সেই একেটা ঠাইতে ৰখি যায়। চ' মই এইটো ট্ৰাই কৰি আছিলোঁ যাতে গোটেইটো সমানকৈ নিব পাৰোঁ,
যোনটো মোৰ উইক পইণ্ট আছিল মেথছ আছিল ইংলিছ আছিল যি আছিল ৰিজনিং আছিল চ' সেইখিনিত মই অলপ বেছি টাইম দিছিলোঁ স্পেচিয়েল ফ'কাছ মই সেইকেইটাত কৰিছিলোঁ বাকী যোনখিনি মোৰ ষ্ট্ৰং পইণ্ট আছিলে মই যিকেইখিনি যিহেতু আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ মেথছটো আধাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ চ' সঁচা কথা ক'বলৈ গ'লে মেথছটো মই একদম মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰোঁ মৰ্ণিং মেথছ মেথছ আৰু ৰিজনিং ষ্টাৰ্ট কৰোঁ ত' বাকীখিনি ছাবজেক্ট মই ইভিনিঙলৈ ৰাখোঁ ৰাতিপুৱা 7:30 পৰা ক্লাছ থাকে চ' সেইখিনি এনেকৈ মিলাই মেলি লৈছিলোঁ আৰু নিজক টাইম দিব চেষ্টা কৰিছিলোঁ নিজক টাইম দিয়াটো এতিয়া মানে এনেকুৱা হয় নিজক যদি টাইম দিব পাৰে মই ভাবোঁ ছাকচেছ নিশ্চয় হ'ব নিজক টাইম দিছিলোঁ নিজৰ ওপৰত ফ'কাছ কৰিছিলোঁ আৰু সেই ক্ষেত্ৰত মানে অলপ ছ'চিয়েল হোৱাটো মানে কমাই দিছিলোঁ ছ'চিয়েলাইজ ইমান হোৱাই নাছিল মানুহৰ লগত চ' প্ৰিপেৰেশ্যনটো সেনেকৈ চলিছিল মানে যিমান পাৰোঁ নিজকে টাইম দিলোঁ নিজৰ ওপৰত নিজে মানে অলপ চিন্তা কৰি চালোঁ কি কৰিব লাগিব আৰু সদায়তো মনত ৰাখিছিলোঁ যে মই কিয় লাগে মই কিয় কামটো কৰিব আগবাঢ়ি আহিছোঁ চ' সেনেকৈ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট হৈ গৈছিল তাৰ পৰা SI বুলি ক'বলৈ গ'লে যিহেতু SI নটিফিকেশ্যন ডিচেম্বৰ মাহত ওলাইছিল মই জানুৱাৰী 3 তাৰিখৰ পৰা এক্সাম প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ SI বাবে ত' তাৰপিছত মানে যেতিয়াৰ পৰা প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ পিছলৈ উভতি চাবলগীয়া হোৱা নাছিল নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে এইটো এক্সাম হৈ যাব কোনোবাই যদি এনেকৈ সোধেও এইটো SI কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে তো এনেকৈ ধেমালি এইটো কোৱা হয় যে অহা বছৰ মোক নেপাত দেখিবি আৰু এতিয়া মই নেপাত আছোঁ ত' ভাল লাগে যথেষ্ট মানে এইটো হয় যোনখিনি মানে নিজৰ ওপৰত বিশ্বাস আছিল বিশ্বাসখিনিৰ ওপৰত নিজে মানে থিয় দিব পাৰিলোঁ এতিয়া বৰ্তমান নিজৰ ভৰিত নিজে থিয় দিব পাৰিছোঁ মানে নিজৰ ভৰিত নিজে থিয় দিব পাৰিছোঁ তো যথেষ্ট ভাল লাগিছে তো মাহঁতেও যথেষ্ট ভাল পাইছে যে কিবা এটা কৰিব পাৰিলে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিলে চ' সেয়াই আছিল এক্সাম প্ৰিপেৰেশ্যন তো নিজকে টাইম দিলে মই ভাবোঁ যথেষ্টখিনি ভাল হৈ যাব ত' আপোনালোকেও যোনে এক্সাম প্ৰিপেৰেশ্যন কৰিছে নিজৰ ওপৰত টাইম দিব চেষ্টা কৰক সেয়াই তাৰপিছত কথাটো হ'ল কি যে তুমি ইয়াৰ আগতে কিবা এটা বেলেগ এক্সামত এপিয়াৰ হৈছিলা নে এইটোৱে প্ৰথম আছিল মই ইয়াৰ আগত এক্সাম প্ৰিপেৰেশ্যন হৈছিলোঁ একদম প্ৰথম হৈছিলোঁ মই অইল ইণ্ডিয়াৰ এক্সামটো অইল ইণ্ডিয়াৰ এক্সামটোত মোৰ ভাগত 2 মাৰ্কছৰ কাৰণে সেইটো মই থাকি গৈছিল তাৰপিছত তাৰ পাছত দিছিলোঁ মই APR নহয় ATPF দিছিলোঁ আছাম ট্ৰি প্ৰভিজনেল চামথিং কিবা এটা আছিল তাৰ দিছিলোঁ যোনটোত নেকি মানে মই মেথছৰ কাৰণে সেইটো এক্সাম বেয়া কৰিছিলোঁ আৰু মই তেতিয়া গম পাইছিলোঁ যে মোৰ মেথছটো উইক পইণ্ট হৈ আছে তো তাৰপিছত মই মেথছ ভাল কৰিছিলোঁ তো তাৰপিছত মই গুৱাহাটী হাইকোৰ্টৰ এক্সাম দিছিলোঁ যোনটো ৰিটেনটো ক্লিয়াৰ হৈছিল কিন্তু ফাইনেল মেৰিটত নাম অহা নাছিল 2-3 মাৰ্কছৰ কাৰণে তাৰপিছত এতিয়া ৰিচেণ্টলি ADID দি গৈছিলোঁ যোনটোত নেকি মই তাৰ 4টা আছিল 4টাৰ মই 3টাত কোৱালিফাই হৈছিলোঁ তো এনেকৈ মাজে মাজে এক্সামবোৰ দি থকা হৈছে এক্সপিৰিয়েঞ্চৰ কাৰণেও এক্সাম দিছোঁ তো সেনেকৈ মই ভাবোঁ যোনে সেই এক্সাম প্ৰিপেৰেশ্যন কৰি থাকে দিব লাগে এক্সপিৰিয়েঞ্চৰ কাৰণে পেপাৰৰ পেটাৰ্ণটো গম পোৱা হয় তো মানে কাৰেণ্ট চিটুৱেশ্যন কি চলি আছে সেইখিনি গম পোৱা হয় তো মই ভাবোঁ এক্সাম সকলো এক্সামবোৰ দি থাকিব লাগে ভাল হয় গতিকে আপোনালোকে গম পালে যে অবিনাশে বহুত কষ্ট কৰিছে লগতে বহুত প্ৰিপেৰেশ্যন কৰিছে তেওঁ এইবাৰ যিটো ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ মানে এক্সাম আছিলে তাৰ 3টা মানে যিটো কি লেভেল আছিল তোমাৰ মই পাছ কৰিছিলোঁ হাই ছেকেণ্ডেৰী লেভেলৰ এইটো তাৰপিছত পাছ কৰিছিলোঁ মোৰ লাইব্ৰেৰী চায়েন্সৰ এটা ক্লিয়াৰ কৰিছিলোঁ তাৰপিছত আছিলে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰটো ক্লিয়াৰ কৰিছিলোঁ গতিকে তোমাৰ বৰ্তমান এক্সপিৰিয়েঞ্চটো বহুত হাই বুলিও ক'ব লাগিব কাৰণ এইটো বৰ্তমান অসমত বহুত কম্পিটিশ্যন এই কম্পিটিশ্যনত তুমি ওলাই যাব পৰাটো মানে বহুত ডাঙৰ কথা গতিকে আমাৰ বহুতে যিবিলাক নতুন নতুন ল'ৰা আছে যিয়ে নেকি পুলিচতে হওক পুলিচত যোৱাৰ কাৰণে বহুতে চেষ্টা কৰে আজিকালি এটা নতুন ট্ৰেণ্ড আহিছে পুলিচত জইন কৰাৰ লগতে আপোনাৰ বিভিন্ন এক্সাম আহি আছে সেই এক্সামবিলাকত আমাৰ নতুন যিবিলাক ল'ৰা ছোৱালী আছে কেনেকৈ আগবাঢ়িব তুমি অলপমান কৈ দিয়া মানে আগবাঢ়িবলৈ বুলি ক'লে সঁচা কথা ক'বলৈ গ'লে নিজৰ ভৰিত মানে নিজে থিয় দিব পাৰিব লাগিব বেলেগৰ ওপৰত আশা কৰি থাকিলে নহ'ব যে মোক বেলেগে সহায় কৰিব বা মোৰ ওপৰত মোক পইচা নাই এক্সাম প্ৰিপেৰেশ্যন কৰিবলৈ সেনেকুৱা হ'ব নালাগিব আমি নিজে এটা বহুত লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা অহা মানে য'ত নেকি মানে বেছিক যোনখিনি নিডছ থাকে সেইখিনিও আমাৰ ফুলফিল নহয় কিন্তু মানে এনেকুৱা হয় মানে যোনকেইটা বস্তু আমি পাওঁ সেইকেইটা বস্তুৰ পৰাই মানে আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লগা হয় একদম প্ৰথম এক্সাম প্ৰিপেৰেশ্যন ময়ো এখন কিতাপৰ পৰাই কৰিছোঁ তাৰপিছত যেতিয়া লাহে লাহে অলপ মানে ঘৰৰ চিটুৱেশ্যন বা জব পাইছিল বা জবৰ চিটুৱেশ্যনটো অলপ যেতিয়া ঠিক হৈছিল চ' আমি বাকী যি পকেট মানি পাওঁ মানে মেক্সিমাম এনেকৈ ইউটিলাইজ কৰোঁ যাতে মানে মোৰ পঢ়া নিডছখিনি মানে ফুলফিল ভৱিষ্যত যাতে কাম আহে মানে সেইখিনি সেনেকৈ ইউটিলাইজ কৰিছিলোঁ চ' মানে এনেকুৱা হ'ব নালাগে যে এতিয়া মই ইউটিউবত যেতিয়া ভিডিঅ'সমূহ দিওঁ বহুতে এইটোও কয় যে মানে মানে ইমান ফেচিলিটি মোৰ নাই কিন্তু তেওঁলোকে যোনটো দেখে একচুৱেলি সেইটো ৰিয়েলিটি নহয় মই যোনটো মানে তেওঁলোকক দেখাওঁ 10 মিনিটৰ ভিডিঅ' তেওঁলোকে সেইটোৱে দেখে আৰু মানে তাত মানে এনেকুৱা নহয় যে মোৰ ৰিয়েল লাইফটো ফুটি উঠে কষ্ট আমাৰো যথেষ্ট হৈছে তেওঁলোকে এতিয়া প্ৰেজেণ্ট চিটুৱেশ্যনটো দেখে যেতিয়া কিন্তু এক্সাম প্ৰিপেৰেশ্যন কৰি থকা চিটুৱেশ্যনটো নেদেখে চ' এনেকুৱা হ'ব লাগে যে মই কি কণ্ডিশ্যনত আছে সেইটো মানে মোৰ দুখটো নিজে মানে নিজৰ দুখটো মানে চাই থকাত থাকি নিজে মানে আগবাঢ়িব লাগে কি সুবিধা গম পাইছে সেইখনত ফ'কাছ কৰিব লাগে কি অসুবিধা পাইছে তাত যদি ফ'কাছ কৰে তেন্তে সেইখিনি মানে সুবিধা লৈ তেওঁলোকে মানে কেতিয়াও এক্সাম পাছ কৰা পচিবল নহয় মানে সামান্য যদি সুবিধা পাইছে সেইটোৰ পৰা লৈ বহুতে এক্সাম পাছ কৰি গৈছে এনেকুৱাও পাছ কৰি গৈছে এতিয়া আপোনালোকে দেখিবলৈ পাইছে বহুত বয়স মানে বহুত বয়স বুলি নহয় ঠিক মানে আমাতকৈ যথেষ্ট ডাঙৰ আছে 30 বছৰ 29 বছৰ এনেকুৱাও এক্সাম ক্লিয়াৰ কৰিছে তো তেওঁলোকেও মানে নিজৰ কষ্টৰ ফলত কৰিছে তেওঁলোকেও বহুত ত্যাগ কৰিছে
তেওঁলোকে আগতে এটা জব কৰি আছে, তেওঁলোকে সেই জবটো এৰিছে, জবটো এৰি হৈ পিনি তেওঁলোকে এক্সাম প্ৰিপেৰেশ্যন কৰিছে। তো তেওঁলোকে এইটো মানে এটা ৰিস্ক লৈছে যে মই নিজৰ ওপৰত বিশ্বাস কৰি পিনি ৰিস্ক লৈছে যে মই সেই জবটো এৰিম কিন্তু মই বেলেগ এটা জব পাম। চ' মানে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব আৰু ৰিস্ক ল'ব লাগিব। তেওঁলোকে এটা কিবা নহয় কিবা এটা চেক্ৰিফাইচ কৰিব লাগিব। মই যেতিয়া এক্সাম প্ৰিপেৰেশ্যন কৰিছোঁ ধৰক ময়ো বহুত বস্তু চেক্ৰিফাইচ কৰিব লগা হৈছে, ফেমিলি হওক বা ফ্ৰেণ্ডৰ হওক, বহুতখিনি টাইম কম দিব পৰা যায়। যিহেতু আপোনালোকে এক্সাম প্ৰিপেৰেশ্যন কৰি আহিছে, চবেই গম পায় কেনেকুৱা টাইম দিব লাগে এক্সাম এটা ক্লিয়াৰ কৰিবৰ বাবে। 1 লাখ ষ্টুডেণ্ট হয় 100টা পষ্টৰ বাবে। চ' এনেকুৱা এটা এক্সামত মানে এইটো হৈ যায় আৰু যে এক্সাম ক্লিয়াৰ কৰিবৰ বাবে মানে যেতিয়া মানে এক্সাম ক্লিয়াৰ কৰা যেতিয়া মানে এইটো আহে ন যে মই ক্লিয়াৰ কৰিম, চ' মানে চেক্ৰিফাইচটো লাগিবই, ত্যাগ কৰিব লাগিব আৰু যোনখিনি সামান্য সুবিধা পায় সেইখিনি লৈ মানে আগবাঢ়ি যাবই লাগিব। গতিকে আপোনাৰ গম পালে আপোনাৰ যথেষ্ট কষ্টৰ ফলত অবিনাশে এইখিনি পাইছে। আৰু ময়ো এটা কথা কওঁ যে আপোনাৰ কিবা এটা পাবৰ কাৰণে কষ্ট কৰিবই লাগিব মানে। গতিকে ময়ো বৰ্তমান ইয়াতে APR চাব ইন্সপেক্টৰ হিচাপে বেছিক ট্ৰেইনিং কৰি আছোঁ। ইয়াৰ আগতেও মই চাকৰি কৰিছিলোঁ, তাৰপিছত কিবাকৈ কষ্ট কৰি হ'লেও মানে জবটো পালোঁ আৰু। গতিকে আমি বৰ্তমান একেলগে আছোঁ আৰু একেলগে কেইদিনমান থাকিম আৰু। গতিকে আপোনালোকে এইটোৱে কথা ক'ম যে যদি কিবা এটা ছাকচেছ পোৱাৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব আৰু কষ্টৰ লগতে আপোনাক কমেণ্ট কৰি জনাব কি কিবা যদি আপোনাক জানিব বিচাৰিছে আৰু এক্সট্ৰা বস্তু। আপোনাক বিশেষকৈ অসমৰ যিখিনি মানে জানিবলগীয়া কথা আছে গোটেইখিনি জনাৰ কাৰণে চেষ্টা কৰক। আছাম ইয়াৰবুকখন পঢ়ক, এইখিনি তাৰ পৰা বহুত কথা জানিব পাৰি। অসমৰ বিষয়ে স্পেচিয়েলি বহুত পঢ়িব লাগে, কাৰণ এতিয়া দেখা গৈছে যে অসমৰ পৰীক্ষাবিলাক অসমৰ বিষয়ে বেছিকৈ সোধা যায় মানে। APSCটো ইভেন যোৱাবাৰ প্ৰিলিমিনাৰী পৰীক্ষাত বহুতখিনি কথাই সুধিছে আৰু মানে। আৰু যিটো নৰ্মেল মেথছ আছে সেইখিনি পঢ়ক, সেইখিনি পঢ়িলে বহুত ছাকচেছ পাব আৰু মানে। বহুত বেছি এডভান্স লেভেল যাব নালাগে, প্ৰথমতে বেছিকৈ ষ্টাৰ্ট কৰক। বেছিকৈ ষ্টাৰ্ট কৰিলে আপোনালোকৰ কনচেপ্টবিলাক যেতিয়া ক্লিয়াৰ হ'ব নহয় নিজে মানে চব ঠিক হৈ যাব। আৰু টাইমটো দিয়ক, নিজৰ কনফিডেঞ্চ লেভেলটো অলপ হাই ৰাখক আৰু বেছি সময় দিয়ক কিতাপত, কিছুমান বস্তুৰ পৰা দূৰত থাকক, তেতিয়া আপোনালোকে ছাকচেছ নিশ্চয় হ'ব। গতিকে মোৰ এই ভিডিঅ'টো আজি ইমানতে শেষ কৰিম আৰু অবিনাশক দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেচুলেশ্যন জনালোঁ মই। আৰু ভৱিষ্যত জীৱনটো এজন ভাল পৰিদৰ্শক হিচাপে তেওঁ অসমত কাম কৰি যাব পাৰে। আৰু অবিনাশেও এটা ইউটিউব চেনেল আছে যাৰ নাম অবিনাশ শইকীয়া হয়। আপোনালোকে এইটো চেনেল যাব, মই লিংকটো দি দিম আপোনালোকৰ ডেছক্ৰিপশ্যনত, ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ তেওঁ সেই চেনেলটোত মানে কি এক্সাম ৰিলেটেড মানে কি কৰিব লাগে, কি কেনেকৈ পঢ়িব লাগে, চব বস্তু ভিডিঅ' দি থাকে, আপোনালোকে চাব পাৰিব, তাৰ পৰা বহুত বস্তু শিকিব পাৰিব। গতিকে মই এই চেনেল এতিয়াই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে যদি আপোনাৰ নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।